নমস্কাৰ, মোৰ নাম শ্ৰীমতী ইষ্টেৰ দলে। মই হাতীপৰা মণ্ডলৰ ৰামপুৰ বালেশ্বৰী প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী। মই এতিয়া 4জন পুতেকৰ সাধু ক'ম। এখন গাঁৱত এজন খেতিয়ক আছিল। তাৰ 4জন পুতেক আছিল। খেতিয়কজনে পথাৰত কাম কৰি 4জন পুতেকক পোহপাল কৰি ঘৰখন চলাইছিল। কিন্তু খেতিয়কৰ 4জন পুতেকৰ মাজত কেতিয়াও মিল নাছিল। সদায় কাজিয়া পেচাল কৰিছিল। তাকে দেখি খেতিয়কজনে বৰ চিন্তিত হৈছিল। এদিনাখন পুতেকহঁতক মিল নোহোৱা দেখি এটা বুদ্ধি পাঙিলে আৰু 4জন পুতেকক মাতি দেউতাকে এডাল এডাল ইকৰা প্ৰত্যেকজনৰ হাতত দি ভাঙিবলৈ ক'লে আৰু 4জনে ইকৰাডালকেইটা সহজে ভাঙিলে। আকৌ খেতিয়কজনে ইকৰা এমুঠা আনি 4জন পুতেকক এজন এজনকৈ ভাঙিবলৈ দিলে। এতিয়া কিন্তু 4জনৰ মাজত কোনো এজনেও যিমান চেষ্টা কৰিও ইকৰা মুঠাটো ভাঙিব নোৱাৰিলে। পিছত খেতিয়কে 4জন পুতেকক ক'লে, বোপাহঁত, এতিয়া বুজিলা? তোমালোকে এডাল এডাল ইকৰা অতি সহজে ভাঙিলা, কিন্তু মুঠাটো হ'লে যিমান চেষ্টা কৰিও ভাঙিব নোৱাৰিলা। ঠিক এইদৰে তোমালোকে হাই কাজিয়া নকৰি সদায় মিলা প্ৰীতিৰে থাকিলে কোনো হানি অপকাৰ কৰিব নোৱাৰে। ধন্যবাদ।